যোনটো খালে বেছি ধোঁৱা ওলায় সেইটো দে আৰু কি খাবি ক ল মিলা ভালকৈ মিলা আজি কামটো হ'লেই হয় আৰু হ'ব এই যিজন মোৰ চিনাকি হয় একেদিনাই গোটেইখিনি কাম হ'ব ইছ এইজনী কোন দেশৰ পখিলা অ' বেলেগ ধুনীয়া লগত এটা চোন বৰ কালিনী ভোমোৰা বাদ দিয়ক সমদা নহয় জোনালী ডিঙিৰ গামোচাখন যদি বতাহে উৰুৱাই নিয়ে সেইটো দিশতে বিচাৰি যাব লাগিব বিপদ দিশে গ'লে নহ'ব পানী থকা ঘটিত পানী ঢালি লাভ নাই সমদা ব'লক যাওঁ গামোচা কিবা তই বুজি পালি নে তই যে আৰু ভাই যেতিয়া শিখৰ বিৰিৰ কাৰণে পগলা হয় তেনে কিবা বুজি পাম নে গুৰু ভাই মানুহক ঢুকাই লৈছে গুৰু ভাই মানুহক হয় হয় বল খেলা তহঁতে কথা ক'লে যে চিধা চিধি কথা কবি মাথা নষ্ট নকৰিবি মোৰ তোমাৰ ৰঙাগাল দুখনি চুইচ চাওঁ লাগিছে কি চা চবে মাৰ मोर एरिया में गुरु भाई का तुम्हें क्या हाथ लगा लो हैं तोरा लाज नहीं है लाज मोर हाथ है पता लगा क्या लगे গুৰু ভাই আমি খবৰ লগাই ৰাখিছে আদিত্য ভনী হয় ओ आदित्य के भनी चल গ'ল তোমাৰ গ'ল কি হৈছে দেউতা এই বেঙীজনী কোনো গম নোপোৱাকৈ ক'ৰবাত এৰি থৈ আহোঁ নেকি বাৰু এতিয়া একো নহয় নহয় দেউতা এই জোনালী মতি গতি অলপ বেলেগ হৈছে মোৰ বোধহয় এদিন দেউতা জোনালীও দেউতাকৰ সম্পত্তি বিচাৰিব তহঁতে এইবিলাক চিন্তা নকৰিবি তহঁতৰ দেউতা মই অংকৰ মাষ্টৰ মই এইবিলাক সময়ত সকলো হিচাপ আদিত্যই ঠিকেই কৈছে জোনালীয়ে এদিন তাৰ দেউতাকৰ সম্পত্তি বিচাৰিব পাৰে তাৰ আগতেই মই অংক কৰিব লাগিব ননসেন্স অভদ্ৰ চালা গুৰু ভাই আপোনাৰ আজি খং উঠা নাই আজি ডাঙৰ পাৰ্টি হ'ব ইমান ভোক লাগিছে ইয়াতো ভাত খাব নাপাওঁ পানীকে অলপ খাম বোপাই ঘৰত বছৰেকৰ মূৰত এযোৰ কাপোৰ পিন্ধিবলৈ লগাইছে এতিয়া মানুহজনৰ ঘৰত এনজয় কৰ অঞ্জলি এনজয় কৰ মৰতি আকৌ এইটো থাপ দিলি চবৰ পৰা আৰু শান্তি নাই যা বা নাথাকিলে একোৱে খাব নাপাওঁ
বুজিছ সমৰ, আজিকালি লগৰ ল'ৰাবোৰক দেখিলে লাজে লাগে অ'। লগৰবোৰ গোটেই পঢ়ি শুনি চাকৰি বাকৰি পায় টিপটপ চলি আছে, আমিবোৰহে এনেই। আচ্ছা মনজিত, সঁচাই কচোন কিমান পঢ়িলি? মূৰত নোসোমোৱাখিনি পকেটত ভৰাই ভৰাই 3বাৰ মেট্ৰিক দিলোঁ। নাই একোডাল নহ'ল। জমনি দেই। মোৰ যে জীৱনত একো নহ'ব যেনে লাগিছে। হেই দুবৰ মানুহে ভাবে তেনেকুৱা কথা। কোনটো আহিছে ৰ? ক'ত আছে সমৰদা? অ' মই গেৰেজত। তুমি? এনেই অলপ ওলাই আহিলোঁ। জোনালী, মোৰ বুকুৰ মাজত বৈ আছে এখনি নেদেখা নৈ। কোনেও নজনাকৈ তাতে আছো নলবিৰিণা হৈ। তুমি উশাহ, মই নিশা। তুমি শেৱালি, মই শৰৎ। তুমি মন, মই দাপোন। তুমি জোনালী, জোনালী, আৰে তই আটা, মই বেলনা। তই খৰি, মই আগুন। তই হাৰিয়া, মই গতিয়া। যা যা, তোৰ ঘৰ কা ঠিক না মই পাই গেলি যা। অঁ, মই তোৰ লগত এটা কথা আলোচনা কৰিব লগা আছে। মই তোৰ ইয়াৰ কথা ভাবিছোঁ আৰু ইতিমধ্যে মই এজন ল'ৰা ঠিক কৰিছোঁ। সেই ল'ৰাজন ভাল, এই অঞ্চলত সকলোৱে চিনি পায়। তেওঁৰ নাম গুৰু ভাই। বৰদেউতা, বিয়া হ'লে মোৰ মতে বিয়া হ'ম। জোনালী, সময় থাকোঁতে বিয়া নহয় বুঢ়ী হ'লে বিয়া হবি নেকি? গুৰু ভাই লম্পট চৰিত্ৰহীন, মই তাৰ লগত বিয়া নহ'ম, মোৰ মতে বিয়া হ'ম। জোনালী, দেখিলে দেউতা, মই কৈছিলোঁ নহয়। আই বোৱাৰীক মই বহুত চলনা কৰি সিফলীয়া কৰিছোঁ। আই মোৰ অংকত আউল লগাব নোৱাৰে। তই নিশ্চিন্ত থাক। ভাত নাখালে ডাঙৰ হ'বা নেকি? ভাত নাখালে ডাঙৰ হ'বা নেকি? অকমান খোৱা। মই নেখাওঁ কৈছোঁ। অ' বৌ, মোকো ভাত কেইটামান দিব নেকি? গুণগুণ, তই খাবলৈ পোৱা নাই নেকি হা? দাদা আপুনি? অঁ, নহয় মানে তহঁতে কেনেকৈ শুই আছ চাবলৈ আহিছিলোঁ। একো নাই, শুই থাক। দুইফালে ইমান বহল বহল পথাৰ, কি যে মনোমোহা দৃশ্য। ইমান ধুনীয়া মুক্ত বতাহ। তহঁতৰ গাঁওখনৰ কথা মানিছো কিন্তু দেই। সদায়নো কিমান কাম কৰি থাকিব ন, লাইফত কেতিয়াবা এনজয়মেণ্টো লাগে। তোক কিন্তু মানিছো সমৰ, ইমান ডাঙৰ গেৰেজ এটাৰ মালিক হৈ আমাৰ দৰে সাধাৰণ মেকানিক এটাৰ লগত লগৰ দৰে ব্যৱহাৰ কৰ। আচলতে মই মানুহটোৱে তেনেকুৱা জানো। জানো সমৰ, তোক বহুদিনৰ পৰাই কথা এষাৰ কম বুলি কোৱাই হোৱা নাই নহয়। বাৰু কচোন কি কথা? মই নজনাকৈ ছোৱালী এজনী প্ৰেমত পৰিল। বহুত ভাল কথা। তাইক ভাল পোৱা কথা গোটেই পৃথিৱীখনকেই কৈ দিলো মই, কিন্তু তই তাইক ক'ব পৰা নাই ন? ক'বলৈ তাইক এদিনেই লগ পালো, নাম ঠিকনা সুধিমকে সোধাই নহয়। অঁ, হয় নেকি? আচ্ছা কচোন তই তাক কেনেকুৱা লগ পালি?
মই কোৱা মোক অলপ সহায় কৰিব পাৰিব নেকি? মানুহক সহায় কৰিব পালেতো ভালেই পাওঁ। কোৱা কি সহায় কৰিব লাগে? এইডোখৰ আপোনাৰ লগতে মোকো লৈ যাব পাৰিব নেকি? অকলে যাবলৈ কিবা এটা ভাল লগা নাই। এইটোনো কিবা সহায় হ'লনে? উঠা। সেইদিন ধৰি মই মোৰ লগত এপাহি ৰঙা গোলাপ লৈ ফুৰোঁ। যেতিয়াই লগ পাওঁ তেতিয়াই মোৰ মনৰ কথা কৈ দিম তাই। জান ময়ো এজনী ছোৱালী প্ৰেমত পৰিছোঁ নহয়। কিন্তু তাই বৰ দুৰ্ভগীয়া। মাক দেউতাকৰ কাৰ এক্সিডেণ্টত মৃত্যুৰ পিছত বৰদাতাকে সকলো সম্পত্তি আত্মসাৎ কৰিলে। বেছি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে SDC অফিচত অহা যোৱা কৰোঁতে ভাগৰি পৰিছে। সঁচাই মানুহ ইমান নিৰ্দয় হ'ব পাৰেনে? সেইকাৰণে সদায় মই কাষত থাকি সহায় কৰিব বিচাৰোঁ। তই পাৰিবি সমৰ। তোৰ অন্তৰখন বহুত বহল। আৰু কেতিয়াবা যদি নোৱাৰ মই বন্ধু হিচাপে সহায় কৰিম। কাপোৰযোৰ নষ্ট কৰি দিলে। শান্তি নাই আৰু এই চবৰ পৰা। মৰি থাক। ছোৱালীজনীক কিয় এনেকে মাৰিছে? এইখন ঘৰত থাকিবলৈ হ'লে শান্ত-শিষ্ট হৈ থাকিব লাগিব। বলিয়াৰ দৰে নহয়, জানা? নহ'ব, আপোনালোকে ভাবিছে নেকি আপোনালোকৰ বুজা হৈ আছো বুলি? এইখন ঘৰ দেউতাৰ সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰি চলা ঘৰ। জোনালী কিয় মাতিছিল কওক সমদা? মই তোমাক বহুত ভাল পাওঁ জোনালী। এই দিনটোৰ বাবেই অপেক্ষা কৰি আছিলোঁ সমদা। জোনালী মই তোমাক বহুত ভাল পাওঁ জোনালী। ময়ো ভাল পাওঁ সমদা। বুইছা মাধৱী, মোৰ ছোৱালী এদিন বিখ্যাত নৃত্যশিল্পী হ'ব। মোৰ ছোৱালী নহয় নহয়, আমাৰ ছোৱালীহে। মোৰ নহয় আমাৰেই। কথা এটা ভাবিছোঁ, ঘৰটো ৰং কৰিবলৈ আছিলে তাই। তাকেই দুখন ঘৰ চলাই থাকিবলগীয়া হৈছে নহয়। ককাইদেউৰ ল'ৰাটো কলেজত পঢ়ি আছে। তাকতো মই পঢ়া শুনা খৰচ কৰিবলগীয়া হৈছে। ককাইদেউৰ ল'ৰা মানে মোৰ ল'ৰা নহয় জানো? কি হ'ল তোমাৰ? মই নাচিব নাই জানা নেকি? নহয় ভণ্টি, আজি মা দেউতাৰ বহুত কেৱল বা তোমাৰ এদিনহে মনত পৰিছে, মোৰ যে সদায় মনত পৰে। ভণ্টি বা মোৰ যে বৰ ভয় লাগিছে, তুমি নাথাকিলে সিহঁতে মোক মাৰি পেলাব। মই তোমাক সোনকালে লৈ যাম। জাগি যোৱা।
এতিয়া কি হ'ব দেউতা? গুৰু ভাইজনে আমাক এৰি দিব। এয়া বৰ সমস্যাতে পৰিছে। গুৰু ভাইক আমাক এৰি দিছে। এই বেঙীজনীয়ে জানে তাইৰ বাইক ক'ত আছে, তাইকে শুনক। এক লৈ যোৱা, এক নি ৰুমত দৰ্জা বন্ধ কৰি তলা মাৰি থোৱা। এক দিবলৈ তাই নিশ্চয় আহিব। ৰাইট। গুৰু ভাইৰ নাম লৈ লোকেল ৰেটত দেখাইছ। মই মছজিদ হয়, মছজিদ। চালা গুৰু ভাইৰ নাম লৈ কটাৰী দেখুৱাই দাদাগী দেখাইছ।